মই দেৱৰ্ষী গৌতমে লৈ আহিছোঁ অৰ্পণা ঠাকুৰীয়াৰ এটি সুন্দৰ কবিতা। ব্যস্ত চহৰৰ কোলাহল পৰিৱেশ সদায় মোৰ বাবে অশান্ত। কিয় জানা? যান্ত্ৰিকতা যে মোৰ সদায় অপ্ৰিয়। চহৰৰ মাজমজিয়াৰ বিলাসী অট্টালিকাটো আৰু তুমি দিয়া সেই বিলাসী গাড়ীখন মোৰ বাবে তেনেই নগণ্য। কিয় জানা? যান্ত্ৰিকতা যে মোৰ বাবে সদায় অপ্ৰিয়। ব্যস্ত জীৱনৰ আজৰি সময়ত মোৰ মনত পৰে গাঁৱৰ সেই শুৱনি জুৰিটিলৈ, য'ত পাৰ কৰিছিলোঁ জীৱনৰ সোণোৱালী শৈশৱ। মনত কেতিয়াও নপৰে জানা বিলাসী ৰেষ্টুৰেণ্ট অথবা চিনেমা হল। মোৰ কিয় এনেকুৱা লাগে তুমিতো জানাই, যান্ত্ৰিকতা যে মোৰ বাবে সদায় অপ্ৰিয়।